Hey guys, welcome back to this vlog channel. Aku aji golo আপোনালোকৰ লগত একটি ভিডিও ৰেচিপি এটা শেয়াৰ কৰিবলৈ ৰেচিপিটো কিনো বাৰু ৰেচিপিটো আজি হ'ব আজি মাছৰ সৈতে টেঙাৰ জোল গতিকে কেনেকৈ বনাম আৰু কি দি পেলাই সেইটো দেখিবলৈ পাব আৰু ভিডিওটো শেষলৈকে চাই থাকিব একেবাৰে নাপাহৰিব এতিয়া আপোনালোকে চাব পাৰিব মই কি দিম বাৰু ঔটেঙাৰ লগত इस चाब पे इते आलू लै लो एनेकुवाक काटि पे ये औटेङा माने खुंदी लो अकणमान चाई लो बार अकणमान स्लाइड मैं खुंदी लो पिछे मैं इते की दिम ये मैं आलूखिनि एक्सट्रा भाजी लम और औटेङाखिनिओ मैं एक्सट्रा भाजी लम पाছত बार मैं देखुवाम और इते मैं सम्भार दिम शुकान जलकिया और सरियहर सहित गति के चाई थको भिडिओ और इते माछ एड कर गमें पाइसे चागे जीतु मैं कैसा माछर सहित औटेङार झोल हम गति के आगे भिडिओ चाई थक चाव केराही मैं बहाई दिसो इते मैं आलूखिनि भाजी लम भजा हो गल प्राय ये मैं नमाई लम ठीक तेनेदरे मैं औटेङाखनो भाजिबले लैसिलो ये प्राय आधा भजा हो गई अकणमान और भाजी लै पे ये मैं नमाई दिम नमाई लो नमाई पे दुई एटा भाजी एक लगत लै लो मैं इतना देखुवाई आसो भिडिओ आगे चाई थी चाव तेलकण गरम हो गई इतना मैं इते आगते मैं माछखिनि भाजी लैसो সেইটো देखुवा নহल এতিয়া मैं इते शुकान जलकिया सरियह और प्राय दुटामान हेरि दिसो पाँचफोरन दिसो इते बेलेग দিব লগা একো নাই দি পেলাই এনেকৈ ঢাকি দিব অকণমান ফুটিব সেইটো কাৰণে মই ঢাকি দিছো প্ৰায় এতিয়া মই এটো গুচাই দিম ফুটাটো হৈ গৈছে প্ৰায় দেখিব পাৰিছে এইখিনি তেলত দিয়াৰ লগে লগে প্ৰায় ফুটিব ধৰিছিলে ঢাকি নিদিলে কি হয় গাত পৰিবলৈকে ধৰে সেইটো কাৰণে মই এনেকুৱাকৈ দি দিছো এতিয়া ইয়াতে মই औटेङा और आलूखिनि अकणमान भाजी लोৱাৰ दৰে भाजिम तार पिছত मैं अकणमान बेलेग पद्धतिरे बनाई आছো আজি अन्यदिन और पिछे बेलेग बेलेग पद्धतिरे बनवाई देखुवाम मैं আজি अलपमान बेलेगকৈ देखुवाइছো केनेকুৱা বা পায় আপোনালোকে জনাবলৈ নাপাহৰিবচোন মোক এনেকুৱাকৈ খাই পেলাও খুব ভাল লাগে আপোনালোকে ট্ৰাই কৰি চাব নিশ্চয় ভাল লাগিব বুলি আশা কৰিলো মই ইয়াতে নিমখ হালধি গুড়ি পৰিমাণ অনুসৰি দি দিব আপোনালোকে মই আগতে যেহেতুকে ইয়াতে নিমখ আৰু হালধি দি পেলাই ভাজি লৈছো দুয়োটা গতিকে পৰিমাণটো অকণমান চাই পেলাই দিব এইখিনি মই প্ৰায় এতিয়া অকণমান ভাজি লওঁ এইখিনি ভজা হোৱাৰ পিছত প্ৰায় মই ইয়াতে পানীখিনি দি দিছোঁ ঔটেঙা হোক বা অন্য কিছু টেঙা হোক এইবিলাক অন্য ধৰণে বনাব পৰা যায় যেনেকৈ চাউলৰ গুড়ি অকণমান দি পেলাইও তেনেকুৱাকৈ বনায় তেনেকুৱাকৈ মই এদিন বনোৱাই দেখুৱাম পিছে আজি মই চিম্পুল ধৰণে দেখুৱাইছোঁ এনেকুৱা খাবলৈ খুব ভাল লাগে কাৰণ আলু দিলে আলুটো ভজা যায়তো আৰু ঔটেঙাখিনিও অকণমান ভাজি ল'লে সোৱাদটো অকণমান বেলেগ হৈ যায় গতিকে আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব ইয়াত বেলেগ একো দিব লগা নাই মই এইখিনি ভজা হোৱাৰ পিছত ইয়াতে মাছখিনি দি দিম দি পেলাই উতলিবলৈকে দিম উতলিবলৈকে দিম প্ৰায় এতিয়া এইখিনি মই পানী দি দিম ভজা হৈ গৈছে পানীখিনি আপোনালোকে পৰিমাণ অনুসৰি দি দিব পাৰে মই অকণমান বেছিকৈ দিছোঁ যিহেতু মই ভাজি লৈছোঁ এইখিনি সিজিবলৈকে অকণমান মই এৰি দিম
সেইটো বাবে এনেকুৱাকৈ পানীটো অকণমান বেছিকৈ দি দিছোঁ। এতিয়া অকণমান উতলিলে ইয়াত মই মাছটো দি দিম। এতিয়া চাওক ঔটেঙা আৰু জোলখিনি প্ৰায় উতল আহি গৈছে। এতিয়া মই ইয়াতে মাছখন দি দিম। এতিয়া মই ইয়াতে মাছখিনি দি দিছোঁ। এতিয়া এইখিনি উতলিবলৈকে দিম ঢাকনি মাৰি পেলাই। এইখিনি হৈ গৈছে। এতিয়া মই এইখিনি নমাই লওঁ। আপোনালোকে নিমখৰ পৰিমাণটো চাই ল'ব। টেঙাৰ যিহেতুকে জোল হয়, ইয়াতে পৰিমাণবিলাক ঠিক হৈ গ'লে ভাল হয়, খাবলৈকে টেষ্টি হয়। গতিকে এইখিনি নমাই লওঁ। এতিয়া এইখিনি মই নমাই ল'লোঁ। এইখিনি দেখিবলৈ ইমান সুন্দৰ আছে, খাবলৈকে আৰু টেষ্টি হ'ব। গতিকে আপোনালোকে ট্ৰাই কৰি চাব, এনেকুৱাকৈ বনাই চাব, কেনেকুৱা লাগে বাৰু মোক জনাবলৈ একেবাৰে নাপাহৰিব। গতিকে এতিয়ালৈ এইখিনিত এৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। কাৰণ এটা ভিডিঅ' বনাবলৈ হ'লে আমাৰ প্ৰায় সম পৰিমাণে ইয়াতে কষ্ট কৰিব লাগে আৰু তেতিয়া ভিডিঅ'টো প্ৰায় ছাকচেছ হয়। সেইটোৰ বাবে কৈছোঁ, আশা কৰিলোঁ আপোনালোকে ভাল পাব।